নমস্কাৰ ওম নমঃ শিৱায় জয় মায়া কালী সৰ্বপ্ৰথমে মোৰ ইউটিউব চেনেল জ্ঞানজ্যোতিলৈ আপোনালোকক সম্ভাষণ জনালোঁ মোৰ আজি এই ভিডিঅ'টোত এটা বিশেষ বিষয়ৰ ওপৰত মই আলোচনা কৰিম আপোনালোকৰ ওচৰত আজি মোৰ এই ভিডিঅ'টোত আপোনালোকক প্ৰভু নাৰায়ণৰ 10টা ৰূপৰ বিষয়ে ক'ম প্ৰভু নাৰায়ণৰ 10টা ৰূপৰ নাম আৰু প্ৰভু নাৰায়ণৰ 10টা ৰূপ মই আজি আপোনালোক ভিডিঅ' দেখুৱাই আছোঁ প্ৰথম অৱতাৰ মৎস্য দ্বিতীয় কুৰ্মী তৃতীয় বৰাহ অৱতাৰ চতুৰ্থ নৰসিংহ অৱতাৰ পঞ্চম ব্ৰাহ্মণ অৱতাৰ ষষ্ঠী পৰশুৰাম অৱতাৰ সপ্তম শ্ৰীৰাম অৱতাৰ অষ্টম শ্ৰীকৃষ্ণ অৱতাৰ নৱম বুদ্ধদেৱ অৱতাৰ আৰু দশম কল্কি অৱতাৰ যে কল্কি অৱতাৰ এতিয়াও ৰূপ ধাৰণ কৰা হোৱা নাই নাৰায়ণৰ অৱতাৰ ৰূপ লগতে নামখিনিও ক'লোঁ মই আপোনালোকক কল্কি অৱতাৰ বৰ্তমানলৈ এতিয়া ৰূপ ধাৰণ কৰা হোৱা নাই কল্কি অৱতাৰ কলিৰ শেষত ধাৰণ কৰিব কল্কি অৱতাৰ মই আপোনালোকক দেখুৱালোঁ ধৰক মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে ভিডিঅ'টো সমাপ্ত কৰিলোঁ মোৰ চেনেলটো যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব চেনেলটো পিকনিক ফান মাৰিব লগত জ্ঞানজ্যোতিও দিয়া আছে যিমান পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নমস্কাৰ শুভৰাত্ৰি